ঐ ৰচোন, আজিৰ পৰা যে আমাৰ গৰমৰ বন্ধ দিছে, তহঁতে কি কৰিবি? মই কিন্তু কাইলৈ মামাৰ ঘৰলৈ যাম। মামাৰ ঘৰত যে বানপানী হৈছে, তাত গৈ পানীত খেলিম, বুৰ চলাম, নাৱত উঠিম আৰু যে কিমান যে কি কৰিম। এতিয়া আৰু স্কুল নাই নহয়, এতিয়া আমি ফ্ৰী। মই কিন্তু ক'তো নাযাওঁ। কিয়? তই ঘৰত কি কৰিবি? তোমালোকে কি ভাবিছা? বানপানী ধেমালি কৰা বস্তু নেকি? বানপানী হ'ল এটা প্ৰাকৃতিক দুৰ্যোগ। বানপানীয়ে বহুত মানুহৰ আপোন ঘৰখন উটুৱাই নিছে। জীৱ জন্তুবোৰ পানীত উটি গৈছে। বহুত মানুহে আশ্ৰয় বিচাৰি ওখ ঠাইলৈ গৈছে। ওখ ঠাইলৈ গৈ শিবিৰ পাতি বাস কৰিছে। তেওঁলোকেহে বুজিছে তেওঁলোকৰ বেদনা। তোমালোকে আৰু কি বুজিবা? অঁ, তই ঠিকেই কৈছ দেই। এতিয়া আমি গৰমৰ বন্ধত কি কৰিম? আমি এই দুৰ্যোগৰ সময়ত ক'তো নগৈ ঘৰতে বহি ছাৰ বাইদেউসকলে দিয়া হোমৱৰ্কখিনি কৰিব লাগিব। ইমান যে হোমৱৰ্ক দিছে জানো নহয়? ইংৰাজী, গণিত, অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান, সাধু, ছবি, প্ৰযুক্তিটো আছেই। অঁ, কিমান যে হোমৱৰ্ক দিছে নহয়, মোৰ এইবিলাক ইমান মনতে নাথাকে নহয়। অঁ, এতিয়া কি কৰিবি তই? অঁ, কি কৈছ তহঁতে? ছাৰ বাইদেউৰ ফোন নম্বৰ আছেই নহয়। কিবা পাহৰি গ'লে ছাৰ বাইদেউক ফোন কৰিলে ছাৰ বাইদেউ বুজাই দিব। ছাৰ বাইদেউসকলে আমাক মোবাইল নম্বৰ দিলেই দেখোন। অঁ, ঠিকে আছে। এনে দুৰ্যোগৰ সময়ত আমি ক'তো ফুৰিবলৈ নগৈ ছাৰ বাইদেউসকলে দিয়া হোমৱৰ্কখিনি নিয়াৰিকৈ কৰিম আৰু পৰিয়ালৰ লগতে থাকিম। অঁ, ঠিকেই আছে। স্কুল খোলা হ'লে আকৌ লগ পাম দেই। ব'লা আমি এতিয়া যাওঁ। বাই বাই। বাই বাই। যাওঁচোন, দেৰি হৈ গ'ল।